কেনে মজানে ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। মই হৈছে আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ অসম চেনেলটোৰে। আৰু আজি হৈছে দেওবাৰ আৰু এয়া বাজিছে 5:30 বাজিছে ৰাতিপুৱা। ইমান সোনকালে উঠিলোঁ আজি। সোনকালে উঠাৰ কাৰণ আছে, কাৰণ আজি এঠাইলৈ যাম। সেইকাৰণে পুৱা উঠি ব্ৰাছ কৰি আছোঁ। ব্ৰাছ কৰি আমি ওলাই যাম জেগাটোলৈকে। গোটেইখিনি দেখাম, ভিডিঅ'টো চাই লওক শেষলৈকে। ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখাব চেষ্টা কৰি আছোঁ। মোৰ লগত আৰু এজন আছে, সিও ৰাতিপুৱা উঠি একদম ৰেডি হৈ আছে। তো ৰ'ব, মুখ চুখ ধুই লওক, কথা পাতি আছোঁ। তো মই এয়া বেগ চেগ লৈ একদম ৰেডি। বলক আমি গৈ থাকোঁ ভিডিঅ'লৈ আগবাঢ়োঁ আৰু গোটেই ৰাইডটো আপোনালোকক দেখাব চেষ্টা কৰিম, নতুন নতুন ঠাই। তো চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু লগৰকেইটা লগ পাম বহুত দিন মূৰত, বহুত ভাল লাগি আছে। আমি একদম ৰেডি বাইক চাইক লৈ ৰাইডত যাম এতিয়া যোৰহাট। তিতাবৰ আহি গৰম গৰম চাহ, ফিৰজ, মই আৰু চাহ আছে আমাৰ। আৰু ৰাস্তা ঠিকেই আছে, কিন্তু বৰষুণ বহুত বৰষুণ। ৰাস্তাত মই এনেকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ। দেখিছে একদম ৰেইনকোট তিতি আছে। চাহৰ লগত বৰফি খোৱাত আৰু চাহৰ মজা বেলেগ খোৱা। ৰাতিপুৱা একো নোখোৱাকৈ ওলাইছোঁ, ইমান ভোক লাগিছে, কিন্তু খাবলৈ উপায় নাই, বেলেগ নাই, চাহে আছে, চাহে খাই লওক। ভিডিঅ'টো শেষলৈ চাই থাকক। কেনে মজানে মইনা নুঠে মটৰত মজা। ফাইনেলি আহি গ'লোঁ। বাকী কিমান সময় লাগিলে আগতে? পুৰা 3 ঘণ্টা, 2 ঘণ্টা বাইক চলাইছোঁ, 1 ঘণ্টা এনেকৈ আছোঁ। আৰু এয়া আমি বহুত দিন মূৰত একেলগে, আজি 1 মাহৰ মূৰত একেলগে এনেকৈ খাম সাজ। খানাত কি আছে, চিকেন, তিয়ঁহ, টেঙা আৰু বিষ্ণু আমাৰ পূৰা ভাত পাৰি আছে একদম। আৰু বহুত দিন মূৰত ভাল লাগিলে যে একেলগে গোটেইকেইটা। ফাৰ্ষ্টত কিবা ক'বা নেকি? ভাল লাগিছে, বহুতে বনাইছে। মাংস দোৱালে মোৰ পইচা কিমান খাব মাংস দোৱালে, তথাপিও বেয়া হোৱা নাই। তো ঠিক আছে, খাই লওঁ। দালি মজা আছে, কিন্তু মাংসখন কেনে হ'ব মজা নে? দোৱা নাই ন, তেতিয়া লগা নাই ন মাংস ঠিকে আছে, কিন্তু অলপমান যিটো বহুত দিন বনোৱা নাই, সেইটো মানে অলপমান অভ্যাসটো নোহোৱা আছে। চবৰ ভাল লাগে খাই, চিকেন স্পেচিয়েল নহয় আছে। এতিয়া আমি অকণমান ওলাই আহিছোঁ ফুৰিব। মোৰ লগত আছে এয়া অনুপম দাইত। আপোনালোকে আগতে মোৰ ভিডিঅ'ত দেখিছে। আৰু আমি আগতে য'ত দৌৰিছিলোঁ সেই ফিল্ডখনলৈ যাওঁ, ফিল্ডখন চাই আহোঁ আৰু অকণমান ফুৰি আহোঁ। তো চাই থাকক শেষলৈ ভিডিঅ'টো।
এইখনে আমি ইয়াতে আমি দৌৰিবলৈ আহোঁ। দৌৰিব লাগে সদায়, আপোনালোকে দৌৰিব। বিষ্ণু আমাৰ বিষ্ণু দেখা দিব, বিষ্ণু বিষ্ণু দেখা দিব। কৃষ্ণ নহয়, আসাম পুলিচৰ চেলুটটো দিয়ে, চেলুট। আমাক এইটো লাগে, নিজেও দৌৰিব লাগিব হয় নাই? নিজে য়েছ য়েছ আহি যাব আহি যাব আহি যাব একদম। অঁ 3 ষ্টাৰ্ট। এই এনেকৈ নহ'ব। সুন্দৰ, মাটি কপি যাব লাগিব। ধুনীয়া, পেট সৰি যাব একদম, পেট সৰি যাব। অসমৰ কি নিযুক্তি কি এটা এপ্লাই কৰিছা নেকি তই? দৌৰি থাক।